মোৰ নাম ঋতুমণি বৰা। যোৱা 19 তাৰিখে যি বানপানীত ক্ষতিগ্ৰস্ত হৈছিলে, আপোনালোকৰ প্ৰথমতে মই প্ৰতিজন টিম মেম্বাৰ আৰু প্ৰতিজন সদস্যক মই ধন্যবাদ জনাইছোঁ মোৰ ব্যক্তিগত তৰফৰ পৰা। আৰু বিহুবৰ মাজগাঁওবাসী সকলো ৰাইজৰ হৈও মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি ঘৰৰ অৱস্থা, যি দুৰৱস্থা হৈছিলে, 10-15 ঘৰ মানুহক আপোনালোকে যথেষ্টভাৱে আপোনালোকৰ মানে সামৰ্থ্য অনুযায়ী যিমান পাৰে শ্ৰমদান আপোনালোকে কৰিলে, সহায় কৰিলে, তাৰ কাৰণেও ধন্যবাদ। আৰু আজি আহি আমাৰ মাজগাঁও অঞ্চলত যাৰ ছাত্ৰ ছাত্ৰীসকল আছে 8ৰ 6ৰ LP আৰু মানে হাই ছেকেণ্ডেৰীকে ধৰি আপোনালোকে যথেষ্ট এই কিতাপ বহি এইবিলাক আৰু কি সামগ্ৰী মই ভালকৈ চোৱা নাই, তো গোটেইখিনি আপোনালোকে দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আগন্তুক দিনত আপোনালোকে আৰু ভাল ভাল কাম কৰি যাওক, আপোনালোকৰ সংগঠনটো মানে পুনৰ মানে ভাল কাম কৰিবলৈ আৰু সাহস পাওক, সেইটোৱে মই কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ। বহুত ভাল লাগিছে, কাৰণ আমাৰ এতিয়া বানপানীৰ ফলত কিমানখিনি অনিষ্ট হৈছে। মেইন আমাৰ এতিয়া পঢ়া শুনাটো অনিষ্ট হৈছে, কিতাপ পত্ৰবিলাক কিনিছিলোঁ যদিও মানে পানীত চব উপঙি গ'লগৈ। গতিকে এতিয়া আপোনালোকে ABUSCৰ ফালৰ পৰা যোনখিনি সহায় কৰিছে, তাৰ বাবে আমি বহুত বহুত ধন্যবাদ। আমাৰ মাজগাঁওবাসী ছাত্ৰখিনিৰ ফালৰ পৰা মই কৈছোঁ যে সকলো ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ইমানখিনি কৰাৰ কাৰণে। মই ইয়াৰে ছাত্ৰী হয়, মোৰ নাম জ্যোতিকা চেলেং। মই বৰ্তমান গড়গাঁও কলেজত পঢ়ি আছোঁ, BA ফাৰ্ষ্ট ছেমিষ্টাৰ। আৰু ইয়াতে আমাৰ এতিয়া বহী, কাৰ্ডবৰ্ড, কলম চলম সকলোখিনি দিয়া হৈছে। তাৰপৰা আমি বহুতখিনি মানে কৰিব পাৰিছোঁ, আৰু যিহেতু আমাৰ চবখিনি উটি গৈছেগৈ পানী, সেইকাৰণে বহুত বহুত ধন্যবাদ। ভৱিষ্যতলৈ কি হোৱাৰ ইচ্ছা আছে? মোৰ ভৱিষ্যত টিচাৰ হোৱা আছে না? ঠিক আছে, বেষ্ট অফ লাক।